আজি এইজন মানুহে আমাৰ পৰা চিৰবিদায় ল'লে, মানে গুচি গ'ল এই অতি মৰমৰ পৃথিৱীৰ পৰা। তেখেতক আৰু কেতিয়াও দেখা নাপাম। এদিন নহ'লে এদিন আমাৰ সকলোৰে যাব লাগিব এই পৃথিৱীৰ পৰা। মোৰ ফালৰ পৰা সকলোকে অনুৰোধ যে কেতিয়াও কাকো দুখ নিদিবা। ঠিক নাই কেতিয়া যাব লাগে ঈশ্বৰৰ ওচৰত। আজি নকওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, আজি ক'ম যদি মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে তেন্তে অতি সোনকালে বন্ধ কৰক। মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ আত্মাৰ শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। মাননীয় অটল বিহাৰী বাজপেয়ী এজন ভাল নেতা আছিল। তেওঁ 1924 চনত 25 ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল। বাজপেয়ী তেওঁৰ পিতৃ মাতৃৰ সপ্তম সন্তান আছিল। তেওঁ শৈশৱৰ পৰাই তীক্ষ্ণ বুদ্ধিৰ আছিল। কানপুৰৰ পৰা ৰাজনীতিবিদ BA পাছ কৰে। তেওঁ ছাত্ৰ জীৱনৰ পৰাই ৰাজনৈতিক যোগদান কৰে। PhDৰ বাবে নামভৰ্তি কৰিছিল, আকৌ সাংবাদিকতাও কৰিছিল। তেওঁ PhD সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁ ৰাষ্ট্ৰসংঘ নামৰ কাকতত সহ সম্পাদক ৰূপে যোগদান কৰিছিল। দীনদয়াল উপাধ্যায়ৰ সম্পাদনাত প্ৰকাশ কৰিছিল কাকতখন। তেতিয়াৰ প্ৰথম দীনদয়াল উপাধ্যায়ৰ সংস্পৰ্শলৈ আহে তেওঁ। জনসংঘলৈ স্থাপক সদস্যৰূপে অন্যতম বুলি গণ্য কৰা হয়। জনসংঘ জন্মৰ লগৰে পৰা তেওঁ দলটোৰ লগত জড়িত হৈ পৰে। শ্যামপ্ৰসাদ মুখাৰ্জীৰ পিছত জনসংঘৰ নেতৃত্ব লয় তেওঁ। 1957 চনত প্ৰথমবাৰৰ বাবে বলৰামপুৰৰ পৰা তেওঁ সাংসদ নিৰ্বাচিত হয়। 1972 চনত লোকসভা নিৰ্বাচনত পৰাজয় হয়। একে বছৰতে ৰাজ্যসভালৈ মনোনীত। 1967 চনত পুনৰবাৰ বলৰামপুৰৰ পৰা জয়ী হয় তেওঁ। 1972 চনত গোৱালিয়ৰৰ পৰা জয়ী হয়। এটা অতি আচৰিত হ'বলগীয়া কথা যে জৰুৰীকালীন সময়ত তেওঁ কাৰাবাস খাটিব লগা হৈছিল। তেওঁ 1977 চনত পুনৰ নিৰ্বাচনত জয়ী হয়। 1980 চনত ভাৰতীয় জনতা পাৰ্টি গঠন কৰে তেওঁ। 1984 চনত লোকসভা নিৰ্বাচনৰ পৰা পৰাস্ত হয়। 1986 চনত 21 মে'ত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে মাত্ৰ 13 দিনৰ বাবে। এপ্ৰিল 1999 পৰা অক্টোবৰ 1999 লৈ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হয় তেওঁ। 13 অক্টোবৰ 1999 চনত পুনৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। 1992 চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত হয়। 1993 চনত কানপুৰ বিশ্ববিদ্যালয়ত ডিলিট উপাধি প্ৰদান কৰে। 1994 চনত লোকমান্য তিলক পুৰস্কাৰেৰে সন্মানিত কৰা হয় তেওঁক। 1994 চনত শ্ৰেষ্ঠ সাংসদ ৰূপে নিৰ্বাচিত হয় তেওঁ। 28 মাৰ্চ 2015 চনত ভাৰত ৰত্ন প্ৰদান কৰে বাজপেয়ী ডাঙৰীয়াই। আচৰিত হ'বলগীয়া কথা হ'ল যে ইমান ব্যস্ততাৰ মাজতো তেওঁ এজন সুলিখকো আছিল আৰু কবিও আছিল। তেওঁ বহুত কিতাপো লিখিছিল। গ্ৰামীণ ৰোজগাৰ আঁচনি, ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনি আদি বাজপেয়ী চৰকাৰৰ অন্যতম সাফল্য। অসমত বড়ো সমস্যাটো আগভাগ লৈছিল তেওঁ। তেওঁ আজি দিল্লীৰ AIIMS হস্পিটেলত 94 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। যদি আপোনালোকক আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ